মা কি কৰিছা? খাবলৈ কি আছে আজি? কি বনাবা এতিয়া? মামা আজি কিবা এটা স্পেচিয়েল বনোৱা না। সদায় সদায় আৰু ভেন্দি ভাজি, পটলৰ ভাজি, ভাতকেৰেলা ভাজি সেইসোপা কিমান খাম আৰু। সেইসোপা যে এতিয়া আউটডেটেড হ'ল আৰু। আজি কিবা এটা স্পেচিয়েল বনোৱা না। এই একেসোপাকে বনাই থাকিলে পেটলৈ ভাতেই নাযায়। তহঁতে এতিয়া পঢ়া শুনা কৰিব লাগে নে? পাকঘৰত আহি কি বনাইছো কি নবনাইছো সেইবিলাকৰ জুতি ল'বহি লাগে হা? পঢ়া শুনা ধান্দা নাই চালা। আৰু স্পেচিয়েল যে বনাবলৈ কৈছ, বাপেৰে আকৌ বজাৰ যোগাৰ কৰি দিবও লাগিব নহয়। আনিবলৈ ক'লেও একো এটা মানে যি বনাও তাকে খাবি। কি হলো তহঁতৰ? কিহৰ উৎপাত কৰি আছ পাকঘৰত সোমাই? ৰাহু কেইটা এনি টাইম খালি খাওঁ খাওঁ কৰিয়ে থাকে। মইহে জানো মোৰ পকেটটো কিমান গৰম হৈ আছে। ফুটাকৰি এটাও নাই হাতত। লকডাউনৰ কাৰণে ক'তো কামো নোপোৱা হলো। তহঁতৰ খালি খাওঁ খাওঁ উৎপাত খালি এনি টাইম। আপোনাৰ হাততনো কেতিয়া পইচা থাকে? সদায় সেই নাইকেই থাকিব। এই যে মানুহটো যে একেবাৰে পইচাতকেও চেপেটা। সেই চন্দুকত থোৱা পইচা সোপা সেই উইয়ে ধৰিব। হয় দিয়া পাপা, তুমি ইমান চিকতা। আমি লোকৰ ঘৰত বনোৱা মাছ মাংসৰ গোন্ধ লৈ থাকোতেই যাব চাগে আৰু। নিজৰ ঘৰত খাবলৈ নেপাম আৰু। হয় দিয়া পাপা, তুমিনো সদায় কিহৰ ইমান চিকটামি কৰি থাকা? আজি কিন্তু মাংস খামেই, তাকো মাটনহে খাম। মা তুমি আজি ইউটিউবত চাই একদম স্পেচিয়েলকে বনাবা। হ'ব দে, ৰাইজৰ বিপুল দাবী আহিছে যেতিয়া আৰু আনিবতো লাগিবই। গেন্ধেলা বল মাংস আনোগৈ। পাপা ব'লা ব'লা তেন্তে ব'লা বেগেতে যাওঁ। মাংস আনিব যাওঁ আমি, মাংস আনিব যাওঁ। বহুত দিনৰ মূৰত আজি পেট ভৰাই খাওঁ। সৌটো গেন্ধেলা দেখোন। লগত দেখোন বাপেক পিতাম্বৰো আহিছে। কলৈ বা যায়? পিতাম্বৰ দা ক'ত যায় হে ইমান খৰধৰকে? ৰাস্তা একেবাৰে কঁপি গৈছে। কি কবা আৰু পুতুকন, ঘৰত থকা এই ৰাহু কেইটাৰ পৰা মাথা পাগল কৰি দিছে। সুদা ভাত বোলে পেটলৈ নাযায় তাহাঁতৰ। সেইকাৰণে মাংস অকণমান আনোগৈ বুলি ওলাই আহিছো পাই। হয় নেকি? মোৰ পৰা নিয়াতো মাছৰ পইচা অকণ নিদিলেই। এতিয়া আকৌ মাংস কিনিবলৈ হলে পইচা ওলাই আপোনাৰ? নহয় পুতুকন, কোনোমতে চন্দুকটো খুলি 2 পইচামান উলিয়াই আনিছো আৰু। হাতততো পইচা নায়েই। তোমাৰ পইচাটো দিম দিয়া অতি সোনকালে। কিয় আকৌ তেনেকে কোৱানো? বাৰু হ'ব দিয়ক। মাংস কিনিবলৈ যায় যদি মোৰ অকণমান আছিলে কিনিব লগা। বহুত দিন খোৱাই নাই। ব'লক ময়ো যাওঁ নহ'লে। যোৱা যদি ব'লা তেন্তে। বহাহি মোৰ এই বসন্তীখনতে আকৌ। গেন্ধেলা অলপমান চাইড দে আকৌ। আই কলিজা, ইয়াত ক'তনো বহিম মই? জেগাই নাই দেখোন। আই তোমাৰ সেই মৰাঠাইহান ফুকৰটো থবলৈনো কিমান জেগা লাগে? বেছি জেগা নালাগে দিয়া। আহা পাৰিবা, আহা বহাহি। পুতুকন দা তেনেকে নকব দেই। খং উঠিলে একা মৰাঠাইহান ভৰি দুখন একেবাৰে ভুলুকা বাহ বনাই দিম বাপেকে। হ'ব দিয়া, খং নকৰিবা। ধেমালিহে কৰিছো। গেন্ধেলা তই আগত আহ। এই বাস্কেটটো মই এনেই বনাই লৈছো নে এইখনৰ আগত। তই আগত বহি, পাছত পুতুকন বহিব। হ'ব পাপা, মই আগতে বহিম। আহা পুতুকন দা বহাহি। মাংস মাংস ল'ব নেকি? মাংস, খাচী মাংস, পাঠা মাংস, ছাগলী মাংস, ভুবুলা মাংস, গাহৰি মাংস লয় যদি লওক। কি কমতে দি আছো। এবাৰ খালে 10 বাৰ আহিব, 10 বাৰ খালে 20 বাৰ আহিব। পুতুকন কোনোমতে পাইছোহি আৰু দেই মাংস দোকানখন। নামা এতিয়া আৰু। গেন্ধেলা নাম মাংস লওঁ। মাংস দোকানী কেনেকে দিছা মাংস পিছে? মাংস বিধে লৈ দাম আছে দাদা। আপুনি বা কোনবিধ ল'ম বুলি ভাবিছে আকৌ? মাংসও বিধে থাকে নেকি বাৰু? ছাগলী মাংস কেইবিধৰ আছেনো? ছাগলী মাংস মোৰ তাত 3 বিধৰ আছে। মতা ছাগলী, মাইকী ছাগলী, ভুবুলা ছাগলী। এতিয়া বা আপোনাক কোন বিধৰ লাগে? কলিজা, ভুবুলা ছাগলীনো মানুহে খায়নে? ইমান বেয়া গোন্ধাই। দোকানী দাদা, মানুহে খোৱা মাংসৰ কথা কওক হে। ভাইটি, মানুহে নোখোৱা বস্তুনো কি আছে হয়? যিহকে পায় তাকেই খাই দেখোন। খাই কাৰণেতো দোকানত ৰাখিছো। হ'ব দে দোকানী, তই বৰ বেছি কথা ক। দিয় যদি দে মাংস, নহলে আকৌ গুচি যাম বাপেকে। দিম কেলে নিদিম আকৌ? কওক কিমান মাংস লাগিব? 10 কেজি নে 20 কেজি? 10 কেজি 20 কেজি মাংস নি মই কাক খুৱামগৈ? ভাল ফ্ৰেছ মতা ছাগলী এটাকে উলিয়াই দে। 1 কেজি মান হলেই হ'ব।
মোৰ ইয়াত চব ফ্ৰেছ মাল আছে দাদা, মাত্ৰ 3 দিনহে হৈছে কাটা। আইচত ভৰাই একদম তাজা কৰি ৰাখিছোঁ, ডাইৰেক্ট কেৰাহীত পেলাই দিলেই হ'ল আৰু। কি কথা কোৱা হে দোকানী? 3 দিনৰ পুৰণা মাল তুমি ফ্ৰেছ বুলি কৈছা? বডি দেখিছাতো মোৰ একেবাৰে, মাছৰ বাকলি খাই কৰা বডি একেবাৰে। কাপোৰ ধোৱা দি ধুই পেলাম বাপ্পেকে তোমাক। দাদা তেনেকৈ নক'ব দেই, বডি বুলিবলৈ হ'লে কিন্তু মোৰো আছে। চোলাটো খুলি দিব পাৰিলে একেবাৰে ভয় খাই আপুনি পলাই দিব ইয়াৰ পৰা। মাংস নিলে নিব, নিনিলে নাই, কিন্তু মোৰ মাংসক বেয়া বুলি নক'ব। হ'ব দিয়া পুতুকণ, কাজিয়া নকৰিবা। ঐ দোকানী, ভাল মাংস উলিয়াই দে আকৌ। ৰ'ব দাদা, দি আছোঁ আপোনাৰ কাৰণে স্পেচিয়েল মাংস। এই মাখনি, সেই মাংস পিচটো উলিয়াই দে। এই পিচ লওক দাদা, একেবাৰে গোন্ধত মলমলাই আছে। গোন্ধ লৈ লৈ একেবাৰে 3-4 দিন মাংস খাই থাকিব পাৰিব। পাপা লৈ লোৱা এই পিচ, বৰ ধুনীয়া লাগিছে দেখি। গেন্ধেলা, তই মনে মনে থাক, তই একো নাজানো, আমি চাই আছো নহয়। পীতাম্বৰ দা, এই পিচটো দেখোন একেবাৰে ক'লা হৈ গৈছে। ছাগলীটো একেবাৰে বৰ কেচ কেচকৈ ক'লা আছিল নেকি? হয় দিয়া পুতুকণ, তুমি ঠিকেই কৈছা। ঐ দোকানী, অলপ ভাল চাই ৰঙা এপিচ দে আকৌ। এইটো পিচ লওক তেন্তে দাদা, একেবাৰে তেজ ঘঁহি ৰঙা কৰি থোৱা আছে। এইয়া চাওক, তেজ পৰিয়ে আছে, একেবাৰেই ফ্ৰেছ। পীতাম্বৰ দা, এইডাল দেখোন গোটেইডাল হাড় দিয়ে। ছাগলীটো বৰ মেমেৰা ছাগলী আছিল যেন পায়, গাত মঙহ নধৰিলেই চাগে। দোকানী, এইবিলাক কি দি আছা হে? মোক মাংসহে লাগে, তুমি দেখোন হাড়দিহে উলিয়াই আছা। ঐ গৰু, ভাল চাই সেই স্পেচিয়েল পিচটো দে আকৌ। এই পিচটো লওক দাদা, একদম এতিয়া কাটা, পুৰা ফ্ৰেছ। হাড়দি এডালো নাই, চব মঙহেই মঙহ, খাই বৰ ভাল পাব। পুতুকণ, কি কোৱা? পিচটো বেয়া লগা নাই? এইটো হৈ যাব পীতাম্বৰ দা, লৈ লওক এই পিচটো। ঐ দোকানী, কিমান হ'ব এইটো? দামটো ক। দাদা 1 কেজি আছে, 800 টকা হ'ব একদম। কি? 800 টকা? একে জুই চাই দাম কৈছ দেখোন তই। হেৰৌ, 800 টকাত দেখোন গোটেই ছাগলীটোৱেই পোৱা যায়। আগতে আমি সেই 800 টকাত এটা ছাগলী কিনি গোটেই গাঁওখনেই খাইছিলোঁ। অ' দাদা, আপুনি কোনখন দুনিয়াত আছেনো? 800 টকাৰ ছাগলী খাই 20-25 বছৰ আগতেই আছিল দেখোন। ঐ দোকানী, দিয়া দামটো কওঁ সোনকালে, নহ'লে একা একো মাংস চাংস নিকিনিম বাপ্পেকে। দাদা কম নহ'ব, একদম দিয়া দাম 700 টকাত পাৰিম আৰু লাষ্ট। হ'ব দে তেন্তে দোকানী, 20 টকাৰ মাংস দে মোক। পাপা, 20 টকাতনো কিমান মাংস পাম? খাবলৈ নাটিব দেখোন। পীতাম্বৰ দা, 20 টকাৰনো মাংস লয়নে? এই পাল্লাতেই নুঠিব দেখোন মাংস। 200 টকাৰ মানৰ লৈ লওক। দাদা, 20 টকাত মই আপোনাক মাংস চুই চাবলৈও নিদিওঁ। এই ছাগলীৰ কাণ 2খনমান আছে, 20 টকা দি তাকেই লৈ যাওক, নহ'লে মাংস বুলি খাই দিব। ঐ, ঠাট্টা কৰিব আহিছ? হ'ব, 50 টকাত যিমান উঠে তাকেই দে। আৰু একদম তেলটো দিবি দেই মাংসৰ, যাতে বনাওঁতে আৰু বেলেগকে তেল খৰচা নহয় আৰু তাতেই হৈ যায়। আইঐ কলিজা, এইটো ইমান চিকটানেও? এনেকে মাংস খোৱাতকৈ মাছৰ বাকলি খোৱাই ভাল। দাদা, এইয়া লওক আপোনাৰ মাংসৰ তেল। যাওক এতিয়া ঘৰত খাই খাই এনজয় কৰকগৈ। গেন্ধেলা, বৈ এতিয়া ঘৰলৈ যাওঁ, ধুনীয়াকে মাংসৰে বনাই এসাঁজ খাওঁগৈ। পুতুকণ, তুমিও নহ'লে সোমাই যাবা, ভাত সাঁজ আমাৰ তাতে খাই যাবা নহ'লে। আই, 50 টকাৰ মাংস লৈ আপুনি আৰু কেইজনক খুৱাব হে? গোটেই গাঁওখনকে নহ'লে মাতি দিয়ক, এপিচ এপিচ খাই যাব পাৰিব চবেই। হ'ব দিয়া, তুমি কি কৰা কৰিবা, আমি যাওঁ বৈ গেন্ধেলা, দেৰি হৈছে আৰু। হ'ব দিয়া পাপা, ব'লা ব'লা, আজিহে ভাত সাঁজ খাম আৰু জুতিৰে আৰু দেই। তোমালোকেও খাই লোৱা জুতিৰে, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই।